10 তাৰিখ ডিচেম্বৰত হ'বলগীয়া যে বিটিসি পৰিষদীয় নিৰ্বাচন এই পৰিষদীয় নিৰ্বাচনটো লৈ পেলাই আজি বিভিন্ন ৰাজনৈতিক দল সংগঠনবিলাকে আজি প্ৰচাৰ অভিযানত নমাটো আমি দেখিছোঁ বা আজি প্ৰচাৰ অভিযানটো তুংগত হৈ উঠিছে ঠিক তেনেকুৱাকৈ আমাৰ গোসাইগাঁও সাব ডিভিজনৰ অন্তৰত থকা যে 5 নং চৰাইবিল সমষ্টি ইয়াতেও আমি দেখিছোঁ যে আজি ইউপিপিএল ৰাজনৈতিক দলৰ উত্থান বা ইউপিপিএল দলৰ যিজন পাৰ্টি শিলা বসুমতাৰী ডাঙৰীয়াৰ জিকাটো নিশ্চিত হোৱা পিছত আজি বিভিন্ন ৰাজনৈতিক দল সংগঠনবিলাকে শিলা বসুমতাৰী বা চৰাইবিল সমষ্টিৰ আমাৰ ইউপিপিএল দলৰ যিজন পাৰ্টি তেখেতক কেনেকৈ মানে অপপ্ৰচাৰ চলায় বা ইউপিপিএল দলৰ এগেইনষ্টত অপপ্ৰচাৰ চলাই পেলাই কেনেকৈ আমাৰ সাপোৰ্টাৰ্ছবিলাকক আমাৰ পৰা দূৰ কৰিব পাৰে ইয়াৰ কাৰণে বহুত ষড়যন্ত্ৰ কৰাটো আমি দেখিছোঁ ইয়াৰে উদাহৰণস্বৰূপে আমি ক'ব বিচাৰিছোঁ যে আজি অপজিশ্যন পাৰ্টিবিলাকে 5 নং চৰাইবিল সমষ্টিত তেনেকুৱা বহুত অপপ্ৰচাৰ চলাই আছে বলে যে ইউপিপিএল দলে 5 নং চৰাইবিল সমষ্টিটো বিজেপি দলক এৰি দিছে বা প্ৰমোদ বড়ো ছাৰে মানে বিজেপিৰ লগত বুজা পৰা হৈ পেলাই 5 নং চৰাইবিল সমষ্টিটো বিজেপিক এৰি দিয়া বুলি তেনেকুৱা বহুত অপপ্ৰচাৰ চলোৱাটো আমি দেখিছোঁ সোশ্যাল মিডিয়াত বা তেনেকুৱা কিছুমান মেল মিডিয়াত তেখেতসকলে তেনেকুৱা অপপ্ৰচাৰ চলোৱাটো আমি দেখিছোঁ আজি মই আমাৰ 5 নং চৰাইবিল সমষ্টিৰ এজন ভোটাৰ হিচাপে আৰু কেন্দ্ৰীয় কমিটি যুৱ শাখাৰ সভাপতি হৈ পেলাই মই আমাৰ দলৰ পৰা এইটো ক্লেৰিফাই কৰিব বিচাৰিছোঁ যে 5 নং চৰাইবিল সমষ্টিত আমাৰ বিজেপিৰ লগত কোনো বুজাবুজি নাই আমি নিজাববীয়াকৈ আমি ইয়াত আমি খেলিছোঁ আৰু আমি যেহেতু ইউপিপিএল দলে নিজাববীয়াকৈ আমি 40টা সমষ্টিত আমি পাৰ্টি প্ৰদান কৰিছোঁ আৰু ইয়াৰে 5 নং চৰাইবিল সমষ্টিতো আমি ইউপিপিএল দলে নিজাববীয়াকৈ আমি ইলেকশ্যনটো আমি খেলিছোঁ ইয়াত আমাৰ বিজেপিৰ লগত কোনো বুজাবুজি নাই সেইকাৰণে মই আমাৰ ইউপিপিএল দলৰ সকলো সাপোৰ্টাৰ্ছ আৰু আমাৰ 5 নং চৰাইবিল সমষ্টিৰ সকলো ভোটাৰসকলক মই আহ্বান কৰিব বিচাৰিছোঁ যাতে কোনেও মানে তেনেকুৱা অপজিশ্যন পাৰ্টিবিলাকৰ যি অপপ্ৰচাৰ এই অপপ্ৰচাৰটো মানে তেখেতসকলে বিশ্বাস নকৰে আজি আমি এই অপপ্ৰচাৰটো নচাত কৰিছোঁ আৰু আপোনালোকক আমি আহ্বান কৰিছোঁ যাতে পৰিৱৰ্তনৰ স্বাৰ্থত সকলোৱে আগবাঢ়ি আহে সকলোৱে পৰিৱৰ্তনৰ স্বাৰ্থত ট্ৰেক্টৰৰ ছবিত ভোট দি পেলাই নতুন চৰকাৰ গঠন কৰাত আমাক সহায় কৰে এনে এই অপপ্ৰচাৰটো কোন পলিটিকেল পাৰ্টিও কৰিছে বিশেষকৈ অপপ্ৰচাৰটো আজিৰ দিনত বিজেপিৰ পৰা কৰাটো আমি দেখিছোঁ আৰু বিপিএফৰ পৰাও তেনেকুৱা অপপ্ৰচাৰ তেখেতসকলে চলাই আছে ছ'চিয়েল মিডিয়াৰ যোগেদি বলে মানে 5 নং চৰাইবিল সমষ্টিটো বিজেপিক প্ৰমোদ বড়ো ছাৰে এৰি দিছে বা বিজেপিৰ লগত ইউপিপিএল দলৰ বুজাবুজি হৈছে তেনেকুৱা অপপ্ৰচাৰ চলোৱাটো আমি দেখিছোঁ তো আমি এইটো নচাত কৰিছোঁ আমি কোনো ৰাজনৈতিক দলৰ লগত আমি বুজাবুজি হোৱা নাই আমি নিজাববীয়াকৈ ইউপিপিএল দলে ইয়াত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু আজিৰ দিনত আমি দাঁতিকৈ ক'ব পাৰোঁ যে 5 নং চৰাইবিল সমষ্টিত ইউপিপিএল দলে মানে জিকাটো নিশ্চিত হৈ গৈছে।